কবিতাৰ শিৰোনাম আশ্ৰয়। কবি হীৰেণ ভট্টাচাৰ্য, আবৃত্তি ৰশ্মিতা লাহন। এদিন ৰাতি মই এখন নতুন দেশলৈ গৈছিলোঁ। সেই দেশৰ হৃদয়জুৰি আছিল তাৰকাখচিত উজ্জ্বল নীলা এখন পতাকা। সাগৰৰ বতাহ আহি পতাকাখনত ঢৌ তুলিছিল, প্ৰেমৰ কোমল ঢৌ। অন্ধকাৰে ঢাকি থোৱা অৰণ্যৰ মাজৰ পৰা উৰি আহিছিল গৰখীয়া ল'ৰাৰ পেঁপাৰ সুৰৰ দৰে এটি মুকলি সুৰ। সেই সুৰ শুনি আহত পশুৰ দৰে মই লৰি পলাই আহিছিলোঁ মোৰ দেশলৈ। বৃন্তৰ ফুলৰ দৰে মোৰ উভতি অহাৰ বাটে বাটে নীলা পতাকাখনৰ উজ্জ্বল তৰাবোৰ খহি পৰিছিল এটি এটি কৰি। মোৰ দেশ, মোৰ স্বদেশ, মোৰ প্ৰথম প্ৰেমৰ উন্মেষ। মোৰ হাত সৰি যেন সাতোখন নদী, প্ৰেমৰ কি যে গভীৰ সহানুভূতি, তাক মই কিদৰে পাহৰিম।